চাৰিজনীয়া এটি সৰু পৰিয়াল। পৰিয়ালটো সুখী আৰু সমৃদ্ধি আছিল। কোনো ধৰণৰ সমস্যা নাছিল। এই সময়ৰ তজবজীয়া দেউতাক আজি বাৰ্ধক্যত পৰাজিত। খোজ কাঢ়িবলৈ এতিয়া লাঠিৰ প্ৰয়োজন হ'ল। মুখখন বলিৰেখাৰে ভৰি পৰিল। মাথোঁতেও জীৱনটো কোনোমতে কটাব ধৰিলে। ভাল কথা হ'ল যে গোটেই পৰিয়ালটোৱে টেবুলত বহি একেলগে খাদ্য খাইছিল। এদিন সন্ধিয়া আটাইকেইটা মানুহ খাবলৈ বহিল। ল'ৰাটো অফিচৰ পৰা আহিছিল। সি বৰ ভোকত আছিল। গতিকে খৰধৰকৈ খাবলৈ বহিল আৰু তাৰ লগতে বোৱাৰী আৰু সিহঁতৰ ল'ৰায়ো খাবলৈ ধৰিলে। বৃদ্ধ দেউতাকে প্লেটখন তুলি ল'বলৈ ওলোৱাৰ লগে লগে হাতৰ পৰা প্লেটখন পিছলি গ'ল আৰু টেবুলৰ ওপৰত কিছু খাদ্য পৰিল। বোৱাৰীয়েকে দেউতাকৰ ফালে ঘৃণাৰ দৃষ্টিৰে চাই আকৌ তাই খাদ্য খাবলৈ ধৰিলে। বুঢ়া দেউতাকে কঁপি থকা হাতখনেৰে খাদ্য খাবলৈ আৰম্ভ কৰাৰ লগে লগে কিছু খাদ্য কেতিয়াবা কাপোৰৰ ওপৰত আৰু কেতিয়াবা মাটিত পৰিল। বোৱাৰীয়ে ভেকাহি মাৰি ক'লে, হে ৰাম, কিমান লেতেৰা কৰে। আপোনাৰ খাদ্যৰ প্লেটটো এটা বেলেগ ঠাইত দিব লাগিব। পত্নীৰ কথাত স্বামীয়ে সন্মতি দিয়াৰ দৰে মাত দিলে। সৰু নাতিটোৱে এই সকলোবোৰ চাই আছিল। পিছদিনা সেই টেবুলখনৰ পৰা দেউতাকৰ প্লেটখন উলিয়াই চুক এটাত থৈ দিয়া হ'ল। বৃদ্ধ দেউতাকৰ অশ্ৰুসিক্ত চকু দুটাই সকলো দেখাৰ পাছতো একো ক'ব পৰা নাছিল। বুঢ়া দেউতাকে আনদিনাৰ দৰে খাদ্য খাবলৈ ধৰিলে। সৰু ল'ৰাটোৱে অৰ্থাৎ বৃদ্ধজনৰ নাতিয়েকে অবিৰতভাৱে ককাকে নিজৰ খাদ্য খাই থকা চাই আছিল। তাক তাৰ মাকে সুধিলে, কি হ'ল বেটা, কিয় ককাৰ ফালে চাই আছা আৰু তুমি কিয় খোৱা নাই? শিশুটিয়ে বৰ অমায়িকভাৱে ক'লে, মা, মই বৃদ্ধৰ লগত কেনে আচৰণ কৰিব লাগে শিকি আছোঁ। তোমালোক বুঢ়া হ'লে তোমালোককো এনেকৈয়ে চুকত বহি খাবলৈ দিম। শিশুটোৰ মুখৰ পৰা এই কথা শুনি পুতেক আৰু বোৱাৰী দুয়োজন কঁপি উঠিল। শিশুটিৰ কথাখিনিয়ে তেওঁলোকৰ মনত ৰেখাপাত কৰিলে। কাৰণ শিশুটিয়ে দুয়োজনক এটা বৰ ডাঙৰ শিক্ষা দিছিল। পুত্ৰই খৰধৰকৈ আগবাঢ়ি গৈ দেউতাকক ডাইনিং টেবুললৈ উঠাই আনি তাত খাবলৈ দিলে আৰু বোৱাৰীয়েকেও দৌৰি গৈ পানী এগিলাচ লৈ আহিল যাতে দেউতাকৰ কোনো সমস্যা নহয়। গতিকে বন্ধু বান্ধৱীসকল, পিতৃ মাতৃ এই পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পদ। সমাজত যিমানে সন্মান অৰ্জন নকৰক বা যিমানে টকা সংগ্ৰহ নকৰক কিয়, কিন্তু এই পৃথিৱীত পিতৃ মাতৃতকৈ ডাঙৰ কোনো ধন সম্পত্তি নাই। ধন্যবাদ।